নমস্কাৰ হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় আপোনালোকৰ ভাল। ৱেলকাম বেক টু আসমা বেগম ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকৰ মাজলৈ অতি ভাল লগা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল ৰৌ মাছৰ চিলি। ৰৌ মাছৰ চিলি কেনেকৈ মই বনাওঁ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকল নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ'বোৰ পোনপ্ৰথমবাৰৰ বাবে চাব তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পোনপ্ৰথমে পাব। ব'লকচোন মাছৰ চিলি বনাবলৈ কি কি সামগ্ৰী প্ৰয়োজন হয় আপোনালোকক মই এবাৰ দেখাই লওঁ বস্তুখিনি। এয়া মই 3 পিচ ৰৌ মাছ মই ফ্ৰাই কৰি সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। লগতে লৈছোঁ এয়া 2টা ডাঙৰ পিঁয়াজ, অলপ ডাঙৰ চাইজত কাটি লৈছোঁ। দেখিছে, বেছি মিহি কৰা নাই। এয়া লৈছোঁ নহৰু পিচি, লগত লৈছোঁ এয়া মিঠাতেল, মান ধনিয়া, 3টা কেঁচা জলকীয়া ফালি লৈছোঁ। আৰু ইয়াত লৈছোঁ এয়া নিমখ, মিট মছলা, ৰেড চিলি পাউডাৰ, কাশ্মীৰী পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি পাউডাৰ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মই এতিয়া মই এয়া গেছটো অন কৰি লৈছোঁ। এতিয়া কেৰাহীখন পাতি দিম। কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই দিছোঁ এয়া মিঠাতেল, ৰিফাইনো দিব পাৰি, মিঠাতেল দিলে ভাল হয় আৰু বেছি। এতিয়া তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই দিম এয়া 2টা ডাঙৰ ডাঙৰকৈ কাটি লোৱা পিঁয়াজ। পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'ম। এতিয়া ৰঙা হৈ গৈছে। এতিয়া মই দিম নহৰুখিনি দি দিছোঁ। নহৰুখিনি দি 5 মিনিট মই এনেকৈ ভাজি ল'ম। চিলি বনালে সদায় পিঁয়াজটো ডাঙৰ হৈ থাকিব লাগে, তেতিয়া বস্তুটো ভাল হয়, খাবলৈ খুব টেষ্টি হয়। নহৰুখিনি 5 মিনিট সময় মই ভাজি ল'লোঁ। এতিয়া দিছোঁ এয়া আধা চামুচ হালধি পাউডাৰ, আধা চামুচ দিছোঁ জলকীয়া পাউডাৰ, সোৱাদ অনুযায়ী দিছোঁ নিমখ, অকণমান দিছোঁ কাশ্মীৰী পাউডাৰ কালাৰটো হ'বৰ কাৰণে, জিৰা গুড়ি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ। আৰু এতিয়া মই অকণমান পানী দিম। এনেকৈ 5 মিনিট সময় মছলাখিনি ভাজি ল'ম। 5 মিনিট সময় হৈ গ'ল। এতিয়া মই 3 পিচ ডাঙৰ 3 পিচ ৰৌ মাছ মই ফ্ৰাই কৰি থৈছিলোঁ সৰু সৰু টুকুৰা কৰি। চিলি বনাবলৈ এনেকুৱা সৰু সৰু টুকুৰা কৰি ল'ব লাগে। এতিয়া মই এইখিনি ইয়াত দি দিছোঁ। লগতে দিছোঁ এয়া কেঁচা জলকীয়া, দেখিছে, কেঁচা জলকীয়া 3টাও দি দিছোঁ ফালি পেলাই। এতিয়া মই এনেকৈ 10 মিনিটমান সময় মই এনেকৈ মছলাখিনি ভাজি ল'ম। ভাজিলে হৈ যাব আৰু। ৰৌ মাছৰ চিলি ৰেডি হৈ গ'ল, দেখিছে। এতিয়া মই গেছটো অফ কৰি দিম, আপোনালোকক পৰিৱেশন কৰি দেখাম। এয়া দেখিছে, আপোনালোকক মই মাছৰ চিলি পৰিৱেশন কৰিলে ওপৰত মই এয়া মান ধনিয়া অলপ দি দিছোঁ, ফ্লেভাৰটো ভাল আহিব। খুব কম সময়ত মাছৰ চিলি হৈ গ'ল। কোনে কোনে মাছৰ চিলি খাই ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো আপোনালোকক কেনে লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি কিবা ভুল ভ্ৰান্তি হৈছে শুধৰাই দিব আপোনালোকে। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। আৰু যিসকল ভিউৱাৰ্ছে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাব তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ ভাল লাগিলে শ্বেয়াৰ কৰি দিব। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।